পাহাৰখনৰ শৃংখত থকা কি ডাঙৰ শিলিটো দেখিছেনে তো ঠাইখিনি বৰ ধুনীয়া নহয়নে তো আছোঁ বৰ্তমান কোকৰাঝাৰত আৰু কোকৰাঝাৰৰ পৰা 21-22 কিলোমিটাৰমান দূৰত ভিতৰুৱা ঠাইত এটা ধুনীয়া ৱাটাৰফল আছে তো তালৈকে যাই আছোঁ লৈ ল'লোঁ টিকট 50 টকা আৰু আমি দুজনহে আহিছোঁ এখন বাইকত তো বাকী আমি সোমাই দিলোঁ তো এখন টিকেট ল'লোঁ 50 টকা তো যাই আছোঁ ধুনীয়াকৈ শব্দ শুনা পাইছেনে তো এইফালে চাব পাৰে এইফালে দেখিছেনে তল আৰু এইফালে ওপৰ আমি ওপৰলৈ উঠি আছোঁ ধুনীয়াকৈ কাৰণ প্ৰকৃতিৰ মাজত থাকি মই বিৰাট ভাল পাওঁ জানেনে কিয় নাজানো সেইকাৰণে এইবিলাকত আহি থাকোঁ কিবা এটা ভাল লাগে মনটো ফ্ৰেছ হৈ যায় তো ফাইনেলি মই দেখা পাইছোঁ কিন্তু আপোনালোকে দেখিছেনে তো চাব নেকি এইটোৱেই হ'ল কোকৰাঝাৰত থকা হাহৈজোৰা ৱাটাৰফল তো দেখিছেনে কি ধুনীয়া নহয়নে পানীখিনি চাফা হৈ আছে গা ধুম ৰ'ব তো তাৰ আগতে পাৰ হ'ব লাগিব এইবিলাক পাৰ হওঁতে কিন্তু আপোনালোকে সাৱধান হ'ব আৰু সৰু ল'ৰা ছোৱালী যদি আহে অকণমান চাব আৰু তেওঁলোকক এইবিলাক ঠাইত চাব অহাতকৈ গা ধুব আহিব লাগে কিবা এটা ভাল লাগে আৰু চাওকচোন পানীৰ কি ধাৰ দেখিছেনে মই এটা কথা ভাবি নাপাওঁ ওপৰত কি আছেনো ইমান পানী যে আহি আছে দিনে ৰাতি এইবিলাক পানীটো শেষ নহয় কেনেকৈ হাতত মোবাইল বেগ পিন্ধি আহিছোঁ জোতা আৰু ইফালে বেয়া পিছল শিলবোৰ তো পাৰ হৈ আছোঁ ৰ'ব ভগৱানক চিন্তি তো যিয়ে নহওক এটা চিনেমেটিক শ্বট চাই লওক মোৰ মিউজিক নাই দে তো ৰাতিপুৱাৰ পৰা যিমান কষ্ট কৰি আছিলোঁ অকণমান ভাল লাগিল মাথাটো অলপ ফ্ৰেছ হৈ গ'ল কিবা এটা ভাল লাগিছে চাব নেকি আপোনালোকৰ কামৰ মাজত অকণমান সময় উলিয়াই এইবিলাক ঠাইয়ে হওক বা বেলেগ ঠাইত ফুৰিব যাবচোন বেলেগ নাপালেও অলপমান জ্ঞান অলপমান সুখ শান্তি পাব তো আপোনালোকে চাব পাৰে যিটো ঢৌ সেই ঢৌৰ স্পীডটো আচলতে গম নাপায় কিন্তু ভৰিখন যেতিয়া দিয়া যায় বা ইয়াতে নুমোৱা যায় তাৰপিছতে গম পোৱা যায় কিমান একেবাৰে স্পীড তো চাব পাৰে কি স্পীড কিমান আৰু তলৰ পৰা চাওঁ অলপ ওপৰৰ পৰাও চাওঁ আৰু হাফ পেণ্টটো পুৰানি আনিছোঁ দেই আপোনালোকে নাহাহিব আৰু কাৰণ ইয়ালৈ আহিছোঁ গাহে ধুম তো নতুন আনিনো কি কৰিম তো বাকী যিয়ে নহওক ইয়াৰ পৰা পৰিলে আৰু ৰক্ষা নাই একদম চেছ হাহৈজোৰা নামটো যিহেতু শুনা নাছিলোঁ আগতে আজি প্ৰথম আহিলোঁ হাহৈজোৰা আপোনাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে পৰে তো ওপৰত বহুত মানুহ আছে আৰু তলতো মানুহ আছে তো এইখিনিত আমি আহিছোঁ ফ্ৰী আছে এতিয়া গা ধুম তো হাহৈজোৰা আহিলোঁ আৰু গা নোধোৱাকৈ যাম নেকি অলপমান গা ধুই ৰ'ব এইটো এটা পাৰ্ট ইয়াতো আপুনি গা ধুব পাৰে আৰু তলত এটা আছে ডাঙৰ আৰু ওপৰতো আছে কিন্তু আমি ওপৰত নাযাওঁ তলতটোত ধুম আৰু তলতটোত কি ডাঙৰ চাব নেকি অলপমান ৰ'ব ইয়াৰ পৰা পিছল খালে না চাওকচোন তললৈ যাব তো সেইকাৰণে অলপমান ভাবি চিন্তি আহিব আৰু গা ধুব তো যিহেতু মই ধুই আছিলোঁ ধুনীয়াকৈ এইটো পানীৰ স্পীড বহুত তো আপোনালোকে অকণমান চাব আৰু যিহেতু পানী স্পীড আছে তাতে অলপমান বহিম বুলি ভাবিছিলোঁ কিন্তু পেনখানি খুলি যায় লাজ লাগি দিয়ক আপোনালোকে যিমান সহজ বুলি ভাবিছে সহজ নহয় দেই বাৰে বাৰে কৈ আছোঁ বিৰাট পিছল সেইকাৰণে বহুত ভাবি চিন্তি ওপৰলৈ উঠিব আৰু অলপমান খোজকাঢ়োতে সাৱধান হ'ব তো অলপমান যদি পিছল খাই নহয় ইয়াততো পৰিবই আৰু তলত গ'লেতো আৰু ৰক্ষাই নাই তো সেইকাৰণে অলপমান টেক কেয়াৰ কি ঠাণ্ডা পানী সকলোতকৈ ভাল লগা পাৰ্টখিনি এইখিনি গা ধুবলৈ কি ভাল লাগে নহয়নে তো ৰ'ব সৰু বুলি ভাবিছে নেকি মই আচলতে দ বুলি ভবাই নাছিলোঁ কিন্তু যেতিয়া গ'লোঁ নহয় সোমাই গ'লোঁ তো দফালে পানী পৰি আছে কি ধুনীয়া নহয়নে পাতখিনি ভাল লাগে কিবা এটা আৰু তাৰ তলত নাযাব আৰু মাথাটো কি হৈ যায় ক'ব নোৱাৰোঁ তো যি স্পীড পানীৰ দেখিছে নহয় ধুনীয়াকৈ গা চা ধুই ল'লোঁ এতিয়া মূৰটো মুচি আছোঁ বাকী যিয়ে নহওক ৱাটাৰফলটো বহুত ডাঙৰ আপোনালোকে আহিবচোন ৱাটাৰফল দাদি কেনে লাগছে বঢ়িয়া না আগতে আহিছিলে না আগত অহা নাই আচলতে দাদাৰো ফাৰ্ষ্ট মোৰো ফাৰ্ষ্ট প্ৰকৃতি বুলি ক'লে মই এইবিলাক ঠাই বিৰাট ভাল পাওঁ সেইকাৰণে বিৰাট আহি থাকোঁ তো আপোনালোকে আহিব তো যিয়ে নহওক তো ৱাটাৰফলটো বাই টা দিওঁ নে কি ইয়াৰ ওচৰতে আছে এটা ধুনীয়া মন্দিৰ তো নমো আৰু ইফালে গাড়ীবিলাক দেখিয়ে গম পাইছে মানুহ ইমান হোৱা নাই আমিয়ে ফাৰ্ষ্ট আহিলোঁ নেকি তো যিয়ে নহওক আপুনি যদি আহে সোনকালে আহিব কাৰণ পানী বেছি দিন নাথাকে তো পানী থকাতে আহিব চাব ভাল লাগিব কিবা এটা তো ইয়াতে হেলমেট থৈ গৈছিলোঁ আৰু হেলমেট দুটা লৈ ওলাই দিওঁ ইয়াৰ পৰা আপোনালোকে যদি আহে মেপত চাই আহিব অলপ মানুহখিনিকো সুধিব লোকেল মানুহখিনিক তো ভাল লাগিল কিবা এটা বহুত ভিতৰুৱা অঞ্চল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট তো যদি ইয়াৰে কোনোবা চাই আছে কমেণ্ট এটা দিব নেকি আহি পালোঁ ডিপ্লাই বিল এইটো দেখিছেনে কি ধুনীয়া মৰম লগা বিল ডিপ্লাই বিল তো ৰাস্তাৰ কাষতে অলপমান বহি ল'লোঁ আহি তো এইফালে চাব পাৰে কি ধুনীয়া ঠাই তো এতিয়া যাব লাগে বেছি টাইম নাই আৰু ৰেডি সৰুৰ পৰাই শুনি থকা এইখন চম্পাৱতী নৈ আৰু ইফালে ফুটবল খেলি আছে দে তো চাব পাৰে আহি পালোঁ বইতামাৰি আৰু ইফালে কিবা খাওঁ ৰ'ব অলপ ভোক লাগিছে তো ইয়াতে ধুনীয়াকৈ চাহ তাহ খাই ল'লোঁ আমি আৰু ইফালে আছে একজনী মাইনা কি খবৰ তো মাইনাজনী লগ পালোঁ বিৰাট মৰমীয়াল যাবানা আমাৰ ইফালে যাবা তো মাইনা শংকৰদেৱত পৰে তো মই শংকৰদেৱত পঢ়িছিলোঁ ধুনীয়াকৈ বাই ভালকৈ পঢ়িবা কিন্তু দেই বাই আৰু ইফালে বাইদেউ বাই বাইদেউ আকৌ আহিম
তো এতিয়া যাবলৈ ওলালোঁ গধূলিৰ বজাৰখন দেখি কিবা এটা ভাল লাগে নহয়নে তো বজাৰখনৰ মাজে মাজে গৈ আছোঁ মজা লাগছে দেই ইফালে অলপমান পাহাৰবিলাক অলপ বেছিয়ে আছে নেকি আমাৰ ইফালেও এখন লাগিছিল অলপমান টাইম পাছ হ'লৈ নেকি